কঁকাল উলিয়াই আনিছ আজি নাচিবলৈ দেই। নমস্কাৰ। ৰাইজ পুৰা জুই হৈ আছে যেন লাগিছে দেই। অ' মা, ছোৱালীখিনিহে মাত বেছি শুনিছোঁ কিন্তু আজি ছোৱালীৰ সংখ্যা বেছি আশ্চৰ্যদা আহিবৰ কাৰণে। ল'ৰা অহাই নাই যেন লাগিছে দেই। ভাবিছে লুথুপ থুপ ৰঙালাওডাল আহিছে, কোন যায় চাবলৈ। হয় নেকি তেনেকুৱা? ৰঙালাও ক্ষীণালে কিন্তু এতিয়া। ক্ষীণ দেখিছেনে নাই? বহুত বেছি ক্ষীণাই গ'লো ন? আজিকালি বেছিনৰ ওচৰত মানে হাত ধুবলৈ নাযাওঁ, কিজানি ফুটাই দি সৰকি যাওঁ। বহুত ঘাট প্ৰতিঘাতৰ মাজত আজি অনুষ্ঠানটো হ'ল। বিৰাট বেছি ভাল লাগিছে আৰু গম পাইছোঁ আপোনালোকেও কিমান আশাত মানে আজি অনুষ্ঠানটো চাবলৈ আহিছে। আচলতে আজি মই অনুষ্ঠান কৰিবলৈ অহা নাই, ময়ো অনুষ্ঠান চাবলৈহে আহিছোঁ। হে? এই বাকলি, ইমান ধুনীয়াকৈ সাজি কাচি ওলাইছে, কিহৰ শিঙি মাছ? ভাইটি জোগাই নল'বা, নামাৰিম নকৰিম, ইয়াৰ পাকে জঁপিয়াই গাৰ ওপৰত পৰি দিম। একদম পাঞ্জাৱ বডি ট্ৰাকৰ তলত পৰা নিচিনা হৈ যাব। হয়নে? মই মানে পাঞ্জাৱ বডি। দেহা বিয়া পাতিলা নেকি তুমি? নাই পতা? আছে নেকি কোনোবা? পাইছোৱে। হ'বানে তুমি মোৰ? কি মোক বেকেটা কৈ দেখুৱাইছে? ল'ৰাটোৱে সুধিব লাগে নে ছোৱালীজনীয়ে সুধিব লাগে? ছোৱালীজনীয়ে ইমান ধুনীয়াকৈ সুধিছোঁ। বুঢ়া আঙুলিডাল আকৌ এইফালে কি? এইটো মই বেলেগ এইটোহে বুজিমগৈ। হে? এইটোহে দিব লাগে হয়নে? হ'বানে মোৰ তুমি বুলি কৈছোঁ সি আকৌ। এইটো কি আকৌ? এইটোহে দিব লাগে। কি ক'ম? হে? যোৱা বছৰো গেলেকিলে আহিছিলোঁ, অনুষ্ঠানটো অকণমান আগলৈ আছিল নেকি? নে এইটো জেগাতে আছিল? অঁ, অকণমান আগলৈ হয়নে? হয় হয়। অঁ, হাতীপতি। হাতীপতি মানে বাইলুংপতি আৰু। বাইলুং হাতী মানে কিন্তু আগতকৈ সঁচাকৈ অকণমান ক্ষীণাইছোঁ নে নাই সেইটো কওক? ক্ষীণাইছোঁ? মানে আজি কি খাই আহিছে আপোনালোকে? ইমান ইমান মানে জোৰ যে কিয়? হা? এই চাইডৰ মানুহে কৈছে নাই ক্ষীণা বুলি, সন্মুখৰ মানুহে দেখা নাই নহয় চাইডকৈ। গোলাই কমা নাই। কিয় বা নকমে? খোৱা বোৱাও কমাই দিছোঁ, গাহৰিও কমাই দিলোঁ, তাৰপিছতো নাই হোৱা দেখোন। এই কলিজা তুমি এডাল ছিগনেল দি নাথাকিবা। হে? এডাল ছিগনেল দিলে কেনেকুৱা? বোলে বিয়া পাতিলে নহ'ব। হয়নে? আজি 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 আশ্চৰ্যদাৰ সকলো মানে আশ্চৰ্যদা আহি আছে, তেওঁ প্ৰত্যেকটো গানেই সকলোৱে বহুত বেছি মৰম দিছে। কিন্তু এইবছৰ ফাগুনত এটা গান কি বাৰু? তুমি নহ'লে এই চহৰত। বাৰু, নেওতাও মুখস্থ ল'ম অলপ পাছত। গানটোতো পূৰা মুখস্থ, নেওতা চাম নহয় কিমান মুখস্থ আছে। ৰেডি আছা? তুমি ৰেডি থাকা মোক নিবলৈ। নহ'লে ৰেডি হৈ থাকা, মই ঘপকৈ ল'ম আৰু উঠাই লৈ গুচি যাম তোমাক। মই প্ৰত্যেকটো অনুষ্ঠানলৈ যাওঁ, প্ৰত্যেকটো জেগাত অনুষ্ঠান কৰোঁ আৰু সদায় মানে বিয়া পতা বয়স হৈ আহিছে দিয়কচোন। আজি 2-3 বছৰ দিন ধৰি মানে ল'ৰা বিচাৰিছোঁ। মানে মোৰতো পচন্দ, মোৰ ধৰি লওক এতিয়া এডোখৰ পচন্দ হ'ল। কিন্তু মোকতো পচন্দ নকৰে ন। মই প্ৰত্যেকটো জেগাতে মই বিচাৰি ফুৰোঁ, মোৰ মানে মোক নিব পৰাকৈ, মোক বিয়া পাতিব পৰাকৈ কোনোবা ল'ৰা আছেনি? এনেই আছে কৈ নাথাকিব। 2-3 বছৰ ধৰি পোৱা নাই।
মই কেকেটাক ক'লোঁ, মই বোলো কেকেটা ইমান ধুনীয়াকৈ অনুষ্ঠান কৰিবলৈ যাওঁ, মানুহখিনি ইমান মৰমো দিয়ে, কিন্তু মোৰ কাৰণে কিয় ল'ৰা এজন ওলায়? কেকেটাই কৈছে তই এইবেলিৰ পৰা ল'ৰা নিবিচাৰিবি, কৈছে তই শাহু শহুৰ এহাল বিচাৰ, ল'ৰা অট'মেটিক ফিক্স হৈ যাব। প্ৰত্যেকটো অনুষ্ঠানতে মই ল'ৰা বিচাৰোঁ, নাই পোৱা। এতিয়া শাহুৰ শহুৰ এহাল আহিছে নেকি? শাহুৱাই কোনোবাই বোৱাৰী কৰিম বুলি ভাবিছে নেকি? দেহি ল'ৰাইটো হাত নাদাঙে। ল'ৰা আছে? হা? নগাঁও বুলি ল'ৰা এটা আছে। আছে বুলি ক'লে নহ'ব, লৈ গুচিয়ে আহক। দাংকোলা কৰি লৈ গুচিয়ে যাম। নহ'লে একেবাৰে উপায় নহ'লে আমাৰ মুকুতা এটাকে ধৰিম আৰু। খৰচ কমিব, ইমান বেছি খৰচ। এতিয়া চিনেমা চাবলৈ গ'লোঁ, দুটা টিকেট কাটিব নালাগে, চাদৰ মেখেলা এযোৰ পিন্ধিম, মুকুতা এটা কেনে কোচত লৈ উঠাই গুচি যাম, মানুহজনে নে ল'ৰাটোৱে গমেই নাপাব, হয়নে? বিহু এফাকিকে গাওঁ নেকি? কিমাননো কথা কৈ থাকিম, নেলু শুকাই আহিছে একেবাৰে। জানো হে দিখোত গুমে গুমাই, ঐ কোম্পানীৰ জাহাজখন, ঐ ঢেঁকীত গুমে গুমাই, থোৰা হে মনে, এই মাজত তাক গ্ৰেন গ্ৰেন চাক গ্ৰেন সেইটো হ'ব লাগিছিল ন? বাকলি ঢোল নাই, বজাওঁ, মই ঢোল বজাব জানো কিন্তু। বাকলিৰ লগতে চব লৈ ঘূৰিয়ে ফুৰিছোঁ। হে মনে কোতে কোটাই, ঐ দেহাৰ মেৰ মায়, ঐ বিহুতি আহিবৰ পৰা। প্ৰত্যেকটো জেগাতে মই নাচোঁ। ৰ'ব দেই অকণমান সাৱধান, এতিয়া নাচিম যে, নহ'লে লুটি খাই ক'ৰবাত পৰিম। কিয় শিঙি মাছৰ লগত জোকাই থাকে? এইটো কাৰণে মই বেহৰবাৰী যোৱা নাই। যেতিয়াই মোক শিঙি মাছৰ নাম লোৱা বন্ধ কৰিব, তেতিয়াহে মই বেহৰবাৰী যাম। মই বেহৰবাৰী যাব লাগিব। অহা 2 জুনৰ পৰা আপোনালোকে মোক বেহৰবাৰীত দেখা পাব। কিন্তু তাৰ আগত কথা, যাম বাৰু বেহৰবাৰী। আজি গেলেকীবাসী ৰাইজে মোক নচুৱাব পাৰিবনে নোৱাৰে? পাৰিব? কোনে গাব গান? এতিয়া মই গামো নাচিমো, দুটাটো একেলগে নহ'ব নহয়। হা? আগৰবাৰ এখন জোৰা নাছিলে বুলি জুৰিলে, চাওক ক্ষীণাইছোঁ। নহয় অ', মই কৈছোঁ অকণমান 1.5 হাতমান বহলকৈ বৈ দিব, তেতিয়াহে জোৰে বুলি কৈছোঁ। কোনে গাব এতিয়া? হা? আপোনালোকে গালেহে মই নাচিম। গান লগাইটোতো সদায় হৈয়ে থাকে। আশ্চৰ্যদায়ো গান গাব, নাচিব। হা? গোৱা কোনোবা আছে নেকি? আকৈ দিয়ক, কোনো নাহে মোৰ ওচৰলৈ চাপি। ডেকা ল'ৰা যদি আৰু অকণমান আগবঢ়াই দিয়ক। এই টিপ টপ এই দেখিলে, মজা। কঁকাল ভাগিছেনে? কঁকাল ভাগিছেনে? ভাগিছে হয়নে? কিন্তু মই নিজেও গম নাপাওঁ এইডোখৰত মোৰ কঁকাল ক'ত আছে। কঁকাল আছে, কিন্তু চৰ্বিৰে পোট খাই আছে একেবাৰে গোটেইজনী। হা? বৰ বেছি দেৰি কথা কৈ নাথাকোঁ, আপোনালোকে সকলোৱে আগ্ৰহেৰে ৰৈ আছে। কিন্তু এনেকৈ অকণমান দেৰি চকুৱে পৰিলে উৰুলিটো মনৰ মাজত বাজেই মানে। এটা
এটা বিয়া নাম মই সকলোতে গাওঁ, আপোনালোকৰ মাজতো গাম, কাৰণ যিহেতু মই সোমাই আহিছোঁ গাড়ীখন লৈ, অঁ বাইদেউ আই লাভ ইউ, এই কণী পিটিকলি হে বিয়া নাম সেইটো কাৰণেই মই এইটো ৰেডি কৰিছোঁ। ৰাইজৰ ফালৰ পৰা উৰুলি দিয়ক। অ' মনজ্যোতি এই বাইদেউতকৈ ভিনদেউ এহাত মান চুটি, বোলে সেইজন ভিনদেউৱে কি হাল বাব, দমৰা গৰুৱে চুচৰাই নিব। গা ধুয়াই দেৱে মাকক সুধিলে, ঐ ৰাম কি সাজ পিন্ধিব পাৰিহে। বেছিকে জোকাই আছে বাকলি হে। মই কৈছোঁ তুমি মোক নিয়া নে নিনিয়া নাজানো, মই কিন্তু তোমালৈ গৈহে এৰিম। এইটো বিউটি বাইলুঙৰ চেলেঞ্জ। আহা চিনাকি কৈ দিওঁ, আহা। হেল্ল'। এইখিনিতে আমাৰ মৰমৰ চুমকি কছাৰী বাক আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা তেখেতক অকণমান মৰম যাচিব খুজিছে। এয়া আমাৰ মাজত পিংকু গগৈ ডাঙৰীয়া এখনি ফুলাম গামোচাৰে তেখেতক মৰম যাচিছে। এজাউৰি হাত চাপৰি আৰু এটি সৰুদয়া জাপিৰে তেখেতক সম্ভাষণ জনাইছে। পিংকুদা আপুনিয়ে দায়িত্বটো লওক আৰু ভনীজনী বুলি চাই দিয়ক এজন। কি ক'ম মই? চবেইতো ৰেডিয়ে হৈ আছে, চব ৰেডিয়ে হৈ আছে। চব নালাগে, এজনেই লাগে মোক। বিয়া পতা বয়স পাৰ হৈ গ'ল। হা এডাল নালাগে যা। মই এইখিনিতে এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ, ৰাইজে হয়তো সকলোৱে জ্ঞাত নহয়। আপোনালোকৰ মৰমৰ এই চুমকি বা ওৰফে বিউটি বাইলুং বা চুমকি কছাৰী বা তাকে কৈছোঁ, চুমকি কছাৰী বা আৰু বিউটি বাইলুং। গতিকে আপোনালোকে বিউটি বাইলুং নামে চিনি পায়। বিউটি বাইলুঙে কিন্তু আপোনালোকৰ অকল বেহাৰবাৰীখনেই কৰা নাই, তেওঁ বিদুৰ ভাই আৰু এমুঠি পুথিৰ দৰে চিনেমাটো মানুহ একদম এক্টিং কৰি জ্বলা কলা খুৱাই দিছে, হয়নে? এজাউৰি হাত চাপৰি বিচাৰিছোঁ সকলো। ধন্যবাদ আৰু মৰমৰ চুমকি বাক অনুষ্ঠান আৰম্ভ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। অঁ বিদুৰ ভাই চাইছিলে নে নাই? হেৰা মই বাহিৰে কাম কৰি ফুৰিম, তুমি ঘৰতে হাঁহ কুকুৰা চাবা দেই, হয়নে? আজিলৈ ইমানখিনিতে সামৰোঁ ন? নাসামৰোঁ। মই গান গাবও নাজানো নহয়, যি তেতেয়া মাত দিলে এডাল থানাতে ভাল ভুকুৱাই লৈ ফুৰিবলৈ মানুহ সোপা। এনেকৈ কিন্তু মই গান চান ইমান ধুনীয়াকৈ গাব নাজানো। এই চলে পালে একেবাৰে গোটেইজন। বিহু মানে যাওঁৱে। এনেকুৱা লাগিছে একদম আগতে সৰুতে যে মানে মাহঁতে জোৰ জবত যা গান এটা গাই দেখোঁ, আলহী আহিলে যে, তাৰপিছত যে আমি মোৰো এতিয়া ঠিক সেনেকুৱাই লাগি আছে। কাৰণ আজি অনুষ্ঠান কৰিম বুলি একেবাৰে মানে ভাবা নাই। মই অনুষ্ঠান চাবলৈ আহিছোঁ। সদায় যেতিয়াৰ পৰা বেহৰবাৰীত গ'লোঁ অনুষ্ঠান চাই আছোঁ। তাৰ আগতেও বিহুত নাচিছিলোঁ। কথা কৈ থকাৰ মাজতে এনেকৈ কৈ দিলে মই পাহৰি গ'লোঁ চব। এতিয়া কি কৈ আছিলোঁ? হা নেপায় নহয় ছোৱালীজনী কেনেকৈ জোকাই থাকিব। হে মুঠতে মাক যেনে তেনে এইবছৰতে যোৱা এটা ঘটি দিব লাগে, সেইকাৰণে এনেকৈ ইমান বিচাৰি চলাত কৰি ফুৰিছোঁ।
তুমি আছা? মা আহিছে নেকি? আহিছে? ব'লা দুইজনে গৈ সেৱাকে লৈ লওঁ। হা? কোনফালে যাম? বাকলি তুমি মাক লৈ এইখিনিলে অকণমান আগবাঢ়ি আহা। মই এইফালৰ পৰা যাম, তোমালোকে সেইফালৰ পৰা আহা। উহুটো দি আহিছে, পূৰা মাত ডাঙৰ হৈ আহিছে সেইকাৰণে। এই বিয়া পাতিলে নহ'ব। বা ল'ৰাখিনিতকৈ দেখোন ছোৱালীয়েহে বেছিকৈ গালে। হা? ইমান ধুনীয়া নাম এটা দিছে বিউটি বুলি। বিউটি বা বুলি মানে কিহৰ ফাট মেলা বাইদেউ? ৰাকেশক যেনেকৈ ডকচি থাকোঁ তেনেকেই দিম আকৌ বাকলি। হা? নোৱাৰোঁ? কিয় নোৱাৰিম? বাৰু মুখখন মনত ৰাখি থৈছোঁ, ধৰিম পিছফালে আন্ধাই মুন্ধাই ধৰিমগৈ পিছফালে। এনেকেই আপোনালোকৰ মাজলৈ আহি অলপমান ধেমালি কৰি থাকোঁ। আৰু আজি সেয়াই কৈ আছোঁ, মানে সেয়া মই কৈছোঁ যে যেতিয়া আলহী আহিলে আমাৰ এই কবিতা জানে নহয়, কবিতাটো গান জানে নহয়, এনেকৈ কয় যে মোৰো এতিয়া তেনেকুৱা হৈ আছে। আজি একেলগে অনুষ্ঠান উপভোগ কৰিম, সকলোৱে একেলগে নাচিম, হয়নে? দুলহন বনাবি বনাবি তোকে মইৰো বচাবি। পূৰা মনত আছে। বোলে মানুহজনীয়ে কৈ যায় বোলে কামৰে মাজতে বাৰিষা কালতে এ লাগে মইনা এই ৱাটাৰফল হাতে পাছে দুয়ে একে। এইটো খাব নোৱাৰিবা নহয়। চাইছোঁহে, সেইটোৱে কৈছোঁ, ঘপককৈ নেওতাত ধৰিম বুলি কৈছিলোঁ যে। এয়াই বাৰু, ধন্যবাদ। আপোনালোকে সদায় এনেকৈয়ে মৰম কৰি থাকিব। আকৌ বেহৰবাৰীলৈ গৈ আছোঁ, আকৌ বেহৰবাৰী নতুন ৰূপত আপোনালোকে দেখা পাব। আৰু কি ক'ম, নতুন নতুন চিনেমা আহিব। এতিয়ালৈকে বাৰু আমি মানে মই এতিয়ালৈকে একো কৰা নাই, যেতিয়া কৰিম তেতিয়া আপোনালোকে গম পাবই। আজিলৈ আহিছোঁ দেই, ধন্যবাদ। বহুত বেছি ভাল লাগিল। কিবা যদি কথাৰ মাজতে যদি কিবা ভুলকৈ ক'লোঁ, কিবা ভুল ভ্ৰান্তি হ'ল, আপুনি ল'ৰাটো চাই নিদিলে, আপোনাক একো নকওঁ। কিবা যদি ভুল ভ্ৰান্তি হৈছে সকলোৱে ক্ষমা কৰি দিয়ে যেন দেই। হা? একো ভুল হোৱা নাই? কৃষ্ণ, বোৱাৰী বুলি সেৱাটো কৰিছোঁ আৰু দেই। কৃষ্ণ।